গাইজ ব্লগটো আজি আমি ইয়াৰ পৰা আৰম্ভ কৰিলোঁ। এতিয়া ছয়গাঁৱত আছোঁ আমি। এতিয়া চাব পাৰে আমি ই ৰিক্সাখন লৈ আহিছোঁ। এতিয়া ভাড়া মাৰিবলৈ আহিছিলোঁ। এতিয়া ভাড়া চাড়া মাৰা হ'ল। এতিয়া আমি ই ৰিক্সাখন অলপ চাৰ্জ দিম, চাৰ্জ দি ভাত চাত খাম। এতিয়া ফেশ্বন চিটি ছয়গাঁৱত আছোঁ, চাব পাৰে আপোনালোকে। ৰাইট চাইডে হ'ব ষ্টেট বেংক এটা আছে, ষ্টেট বেংক। এইগিলা ৰুটি বনাইছে, চাব ৰুটি চাব, তেৰা তেৰি ভাই চাব এইখান ৰুটি। এইটো আমাৰ কুকুৰটোৰ কাৰণে বনাইছি। এইগিলা কি বনাই আছা? सबसे बेस्ट आटा रोटी बनाए हमार होता। गाइस कमेन्टत কৈ দিয়ক হঠাৎ দৰে যদি কাবা এনেকুৱা পিঠা বনাব পাৰে মোক কমেন্টত কৈ দিয়ক। কি বঢ়িয়া বঢ়িয়া পিঠা, এনেকুৱা পিঠা কত নাপাবি। এই যে মাজেদি ফুটাও আছে নাচই গিয়া, বঢ়িয়া বঢ়িয়া নাম্বাৰ 1। কি বঢ়িয়া বঢ়িয়া পিঠা বনাই আছে। आशीर्वाद आटार पिठा की बढ़िया। और कह गल इखान डायरेक्ट चारिकोणिया बनाइছি। और एखान त्रिभुज আছে, त्रिभुज এইটো त्रिभुजर पिठा बनाइছি। बढ़िया बढ़िया। এনেকৈ কাবাৰ ঘৰত যদি এনেকুৱা ভাল তিৰি মানুহ বনাব পাৰে কবি। আৰু কুকুৰটো আমাৰ ইয়াতে বাগাত দি আছে, ফেনৰ হাৱা খাই আছে। তো গাইজ এতিয়া দুপৰীয়া খানা খাই আছোঁ আমি ৰুটি আৰু চব্জি, ৰঙালাও আলু এনেকুৱা। ইফালে ইফালে ইয়াতে আঞ্জা চব্জিত নিমখ দিয়া হোৱা নাই। কি নিমখ দিবা পাঁচটা? যা যা আঞ্জা বনাইছি, নিমখ দিয়া নাই। দে 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 মাৰ মাৰ দোকানত এখানত দোকানত হৈ পেলাই হাৰলি। আরেকবার दे দাঁত ওলাই দিছি।